আজি মানে এনেই অলপ ফুৰিব যাই আছোঁ। এইটো সৰু ব্লগ হ'ব। মঞ্জিত ৰখি আছে, তাৰপিছত অবিনাশ আগত আছে। অবিনাশক লৈ কিনে ডাইৰেক্ট যাই থাকোঁ, চাই থাকোঁ ভিডিঅ'টো। ইউটিউবাৰ ইমান দেৰি কিয়? ইমান দেৰি কিয়? তো গাইজ বৰ্তমান আহি পালোঁ তেল ডিপু। অবিনাশে তেল ভৰাব গৈছে। মাই বেবি এতিয়া অলপ মানে এনে ৰেষ্ট লৈ আছোঁ আৰু শাহু দুটাই আছে। যাই থাকোঁ বৰ্তমান, বেছি দেৰি নকৰোঁ আৰু। চলো চলতে হে। गाड़ी स्टार्ट कर। তো গাইজ পাঠশালাত মানে এইবাৰ অসম সাহিত্য সভা হ'ব, তাৰে প্ৰস্তুতি চলি আছে। তো অলপমান যাই কিনে চাই আহোঁ। তো আপোনালোকে চাই থাকক। আহি পালোঁ। কাম চলি আছে 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে। আপোনালোকে আহিব আৰু যদি চিনি নাপায় মোক লৈ আহিব, মই আছোঁ তো। সাহিত্য সভা চালোঁ, কাম চলি আছে। একদিন আহিম আৰু 1-2 তাৰিখ মানে আহিব বাৰু। সিদিনা ভালকৈ দেখাই আছোঁ। আজি মানে কাম চলি আছে, কি দেখাম আৰু। ফটো উঠি আছে থাম্বনেইলৰ কাৰণে। যাই থাকোঁ। এখন বাইকৰ দোকান আছে, বাইকৰ এচেছৰিজ পোৱা যায় তাতে। অংকিতা দোকানত যাই থাকোঁ, কিবা অলপ বাইকত লগাব লগাও আছে, চাই থাকোঁ।
অংকুৰদাৰ দোকান আহি পালোঁ। দোকান আহি পালোঁ। দোকানত বহুত আছে এচেচৰিজ পোৱা যায় ইয়াতে। ইয়াতে হেলমেট আছে। মঞ্জিত কি কৰি আছে? দুটাই কি কৰি আছে ইয়াতে? ষ্টিকাৰ মানে ষ্টিকাৰ বহুত নামাৰ এয়া সুন্দৰ সুন্দৰ ষ্টিকাৰ আছে। ষ্টিকাৰ মোবাইলৰ পিছত দেখিন মাৰি দিব পাৰি। বঢ়িয়া একেবাৰে। এইটো বঢ়িয়া বহুত এটা আছে মন ধোনী MS ধোনী মাই ফেভৰেট। ইয়াতে বহুত এচেচৰিজ আছে আৰু এগজষ্ট আছে। ইয়াতে হেল্পিং কৰিব পাৰি। এতিয়া কিবা এটা কৰিলোঁ। অবিনাশৰ হেলমেটটো নিয়ন কৰি ল'লে। সেইটো যাওঁ আৰু ঘৰত যাই কেনে কিবা এটা যাই নহয় আৰু কিবা এটা খাই কেনে ডাইৰেক্ট ঘৰত যাওঁ আৰু মই বাইকখনত কিবা এটা লগালোঁ নেদেখাওঁ আৰু মানে ঘৰত যদি মা আৰু দেউতাই দেখা পায় মানে মছলাটো দি দিব। शाबाश बेटा बहुत बढ़िया বিয়া আছে বোলে ঘৰত যাই আছে। আমি এতিয়া ক্ৰিকেট যাওঁ বৰ্তমান। যাবা হলি বাই বাই। মঞ্জিত বৰ ইয়াৰ বোলে বিয়া আছে। বিয়াখন খাব যায়। আমি ক্ৰিকেট খাব যাওঁ। You are dealing with the wrong person. আহি পালোঁ ক্ৰিকেট কিবা এটা খাই লওঁ। মঞ্জিত কি চাই আছে? কিতাপ পঢ়ি আছে নেকি? क्या बात है सर क्या बात है सर क्या बात ये बात है মজা একদম হাতৰ দিক কেনে এটা টেষ্টি হয়। খতম হোৱাৰ পিছত মানে কি ৰুটিটো আনি দিওঁ। মঞ্জিতে মাৰি দিব। ময়ো মাৰিম দেচোন। আৰু হ'ল মানে ভিতৰত আপি আছে না সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱাৰ অলপ লাজ লাগে না। খাই কেনে লাগিল? খাই কিন্তু ভাল লাগছে। বেয়া লগা বুলি নকওঁ। তো চাই থাকক যাই আছোঁ ঘৰত। আজিৰ কাৰণে টাটা বাই বাই। ডাইৰেক্ট আৰু ঘৰত যাওঁ। ঘৰত যাই কেনে আৰু বাগা চাগা দি বাদ দি থাকোঁ। বাই বাই। সৰুবেটা আহি পালোঁ। আহি পাই কিনে এতিয়া ঘৰত যাওঁ। ঘৰত যাই কিনে বাইকত কিবা লগাব লগা আছে। গড্ডাই লগ পাই আছোঁ আপোনালোকক। এতিয়া মানে গেট পচছে মানে এইখন আমাৰ ৰাতুলদাৰ দোকান হয়। আহি পালোঁ। ভিডিঅ' বনোৱা নহ'ল আৰু মানে ডাইৰেক্ট বাগাৰে দি দিলোঁ। বাগাৰে দি উঠি কেনে আৰু টুপি চুপি মাৰি গ'লোঁ। ঠাণ্ডা না গাইছোঁ বহুত। এতিয়া মানে সৰুবেটা যাওঁ। মোৰ বাইকখনত মানে ফগ লাইট লগাব লাগিব। চাহখিনি চাহ আৰু আলু ভাজা খাই কেনে ডাইৰেক্ট সৰি সৰুবেটা যাওঁ।